যোৱা বানপানীত BTC আৰু অসমত যি ভয়ংকৰ বানপানী হৈ গ'ল, এই বানপীড়িতৰ সাহায্যৰ কাৰণে আমাৰ BTC চৰকাৰ মাননীয় চিফ প্ৰমোদ বড়ো তথা আমাৰ UPPLৰ সভাপতি তেখেতৰ পোষকতাত যি প্ৰীতি ফুটবল ISL, I League আৰু বড়োলেণ্ড 11ৰ মাজত আমাৰ ডিমাকুচি ষ্টেডিয়ামত অহা 17 তাৰিখে অনুষ্ঠিত হ'ব। এই খেলখন আমাৰ BTCৰ স্থানীয় মাননীয় ইয়ম দাওবৈচা বড়ো ডাঙৰীয়াৰ নেতৃত্বত হ'বলৈ গৈ আছে। এই ফুটবল খেলাখন সফল কৰিবৰ কাৰণে আজি আমি ভেৰগাঁও জিলা কমিটিয়ে আমাৰ জিলা কমিটিৰ মুখ্য কাৰ্যালয়ত টংলাত এখন কাৰ্যনিৰ্বাহক সভা আমি আহ্বান কৰিছিলোঁ আৰু আমাৰ 5টা ব্লক নেতৃত্ববৃন্দক লৈ আমি আলোচনা কৰি যাতে ফুটবল যি খেলা এই খেলাখন যাতে আমি সফল কৰিব পাৰোঁ তাৰ কাৰণে আমি আলোচনা এটা কৰা হ'ল আৰু এই আলোচনা মৰ্মে আমি আমাৰ ভেৰগাঁও জিলাৰ দলৰ লগতে আমাৰ ফুটবল প্ৰেমী ৰাইজ তথা সদৌ ৰাইজক আমি এটা আপিল কৰিছোঁ যাতে সকলোৱে যাতে এই 17 তাৰিখ জুলাইৰ 17 তাৰিখত যি 3টা বজাত আমাৰ ফুটবল খেলা হ'ব তাত যাতে সকলোৱে অংশগ্ৰহণ কৰি যাতে আমি বানপীড়িত অঞ্চলৰ যি ক্ষতিসাধন হ'ল এই লোকসকলক যাতে আমি সাহায্য প্ৰদান কৰিব পাৰোঁ তাত সকলোকে আমি মানে ফুটবল খেল চোৱাৰ লগতে আমাৰ যি সাহায্য পুঁজি বানপীড়িতত তাত যাতে সকলোৱে সহায় সহযোগিতা কৰে তাৰ কাৰণে আমি জিলা কমিটিৰ তৰফৰ পৰা আজি সকলো ৰাইজক আমি অনুৰোধ এটা জনাইছোঁ। ISL যিসকল আমাৰ নৰ্থ ইষ্টৰ হৈ খেলিছিলে তেখেতসকলৰ এটা টীম থাকিব আৰু বড়োলেণ্ড 11 এটা টীম থাকিব। এই দুটাৰ মাজত মানে খেলখন প্ৰদৰ্শন হ'ব। আমি ভেৰগাঁও জিলা হিচাপে গৌৰৱান্বিত বা আমি বৰ আনন্দ এটা পাইছোঁ যে আমি নৰ্থ ইষ্টৰ বিভিন্ন দেশৰ পৰা যিসকল খেলুৱৈয়ে ভাগ লৈ নৰ্থ ইষ্টৰ হৈ খেলি আহিছে তেখেতসকলক আমি স্থানীয় ষ্টেডিয়াম ভেৰগাঁও প্লেগ্ৰাউণ্ডতে আমি দেখিবলৈ পাম বা আমাৰ ৰাইজে দেখিবলৈ পাব। তাত আমি ৰাইজৰ পৰা বৰঙণি হিচাপে আমি 4টা কেটেগৰীত আমি সাহায্য শিবিৰৰ ধন সংগ্ৰহৰ কাৰণে আমি ৰাইজৰ ওচৰত মানে টিকেট হিচাপে আমি দিছোঁ। প্ৰথম আমি 10,000 টকীয়া এটা বনাইছোঁ, ইয়াৰ পিছত 2,000 টকীয়া, ইয়াৰ পিছত 1,000 টকীয়া আৰু শেষত আমি 500 টকীয়া আৰু সদৌ ৰাইজে যাতে দুয়োটা এটা মহান টীমক যাতে ওচৰৰ পৰা কম পইচাতে চাব পাৰে তাৰ কাৰণে আমি 50 টকীয়া এটা জেনেৰেল বা ৰাইজৰ কাৰণে আমি এটা টিকেট মুকলি কৰি ৰাইজৰ ওচৰত দিছোঁ। আশা কৰোঁ আমাৰ ভেৰগাঁও জিলাৰ মানে যিখিনি সাব ডিভিজন ৱাইজৰ লগতে সমগ্ৰ BTCৰ যি মানে আমাৰ দলৰ মানে জিলা হিচাপে আমাৰ 10খন জিলা আছে, এই 10খন জিলাৰ মানে আমাৰ দলৰ লগতে আৰু সদৌ ৰাইজৰ মানে আমি সহায় সহযোগিতাটো আমি বিচাৰিছোঁ আৰু লগতে এই পুঁজিৰ পৰা আমাৰ দলৰ সিদ্ধান্ত মৰ্মে অসম চৰকাৰক মানে আধা আৰু BTR চৰকাৰক আধা দিয়াৰ যিটো নেকি ব্যৱস্থা এই ব্যৱস্থাটো আজি ৰাইজক আমি ৰাজহুৱা হিচাপে জিলা কমিটিৰ পৰা ঘোষণা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ মানে যুৱ নেতা ভেৰগাঁও সমষ্টিৰ MCLA তথা BTRৰ EM দাওবৈচা বড়োৰ নেতৃত্বত
যিহেতু এই মানে ফুটবল প্ৰীতি ফুটবলটো হ'বলৈ গৈ আছে নিশ্চয় তেখেতৰ যি মানে বলিষ্ঠ পদক্ষেপ এতিয়াও আমি জিলা কমিটি হিচাপে বিচাৰিছোঁ আৰু গোটেই ফুটবল খেলাৰ আৰম্ভণিৰ পৰা বা আজিৰ পৰাই শেষলৈ আমি জিলা কমিটিয়ে সকলো কাৰ্যত বা সকলো বিভাগত আমি সহায় কৰিম বুলি ফালে আজিৰ দল হিচাপে মই ঘোষণা কৰিছোঁ। বড়োলেণ্ড ইংখং, বড়োলেণ্ড বুবলি আৰু NBN নিউজ দৰ্শকসকলক মই পোনপ্ৰথমে নমস্কাৰ যাচিছোঁ। লগতে আমাৰ অসম আৰু বিটিআৰত যিহেতু প্ৰকৃতিৰ দুৰ্যোগ এটা বহুত মানে ভয়ংকৰ প্লাবিত হৈ গ'ল, আমাৰ বিটিআৰ ৰাইজ তথা অসমৰ ৰাইজে বহুত মানে এতিয়াও বানপানীৰ কবলৰ পৰা মুক্তি হোৱা নাই বা মুক্ত হ'ব পৰা নাই। সেয়ে লক্ষ্য ৰাখি বিটিআৰ চৰকাৰে এটা প্ৰীতি ফুটবল বা প্ৰদৰ্শনীমূলক ফুটবল মেচ ডিমাকুছী মিনি ষ্টেডিয়ামত অহা 17 তাৰিখ দেওবাৰে সকলৰ কাৰণে এটা আয়োজন কৰিছে। ভেৰগাঁও জিলা UPPLৰ হৈ মই এইটো অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ মাজত এটা প্ৰকৃতিৰ দুৰ্যোগ বা ভয়ংকৰ বানপানী হৈ গ'ল, সেই প্লাবিত ৰাইজসকলক অলপ হ'লেও আমি কিবা সকাহ দিব পাৰে নেকি। আমাৰ অসমৰ চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড আৰু আমাৰ বিটিআৰৰ চিফ এক্সিকিউটিভ মেম্বাৰ CM ৰিলিফ ফাণ্ড, তাতে আমি ৰাইজৰ পৰা এই ফুটবল মেচ জৰিয়তে আমি কিছু অলপ আৰ্থিকভাৱে দান দিব পাৰোঁ নেকি, সেই চিন্তা চৰ্চাৰে আমি সেই প্ৰগ্ৰামটো লোৱা হৈছে। দাওবাইচা বড়ো আমাৰ সন্মানীয় EM স্পৰ্টছৰ তেখেতৰ নেতৃত্বত, তেখেতৰ চেয়াৰমেনশ্বিপত সেই প্ৰগ্ৰাম প্ৰীতি ফুটবলটো আমি আয়োজন কৰিছোঁ। সেয়ে সকলো ৰাইজক বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষা নিৰ্বিশেষে সেই 17 তাৰিখ দিনা আবেলি একন্তেক সময় নিজৰ বহুমূলীয়া সময় ত্যাগ কৰি পিনি বানাক্ৰান্ত ৰাইজক সহায় কৰিবৰ কাৰণে আপোনাৰ অলপ বৰঙণি আমাক দি পিনি এই ফুটবল মেচটো এক্সিবিশ্যন টুৰ্ণামেণ্টটো সফল কৰে। এই এক্সিবিশ্যনত লিখা আছে ইণ্ডিয়ান ছুপাৰ লীগ আৰু ইণ্ডিয়ান লীগ, আমাৰ নৰ্থ ইষ্ট পৰা যিমান খেলুৱৈ আছে, হলিচৰণ থাকিব, এলেন দেউৰী থাকিব, দুৰ্গা বড়ো থাকিব, এনেকুৱা বহুত ছুপাৰ ফুটবল প্লেয়াৰবিলাক থাকিব। আৰু তাৰ বিপক্ষে আমাৰ বড়োলেণ্ড 11 এটা ছুপাৰ মানে ফুটবল টীম তেখেতসকলে থাকিব। তো আমি গুৱাহাটীত ক'ৰবাত বহুত দূৰ দূৰণিত আমি টিকেট কাটি চাবলৈ যাওঁ, কিন্তু আমি এটা মহৎ উদ্দেশ্য লৈ সেইটো কৰিছোঁ যে আমাৰ লোকেল নিজৰ হোম টাউন ডিমাকুছীত সেই ফুটবল মেচটো হ'ব। গতিকে 17 তাৰিখ অহা দেওবাৰে সকলোকে দলে বলে আহি পিনি এই খেলটো সফল কৰিবৰ কাৰণে আপোনালোকে যোগদান কৰে আৰু সেই বানপীড়িত ৰাইজসকলক আমি নিজৰ পৰা অলপমান দান বৰঙণি দি পিনি তেখেতসকলক সকাহ দিব পাৰে। সেয়ে আমি উদযাপন কমিটি আৰু ভেৰগাঁও জিলাৰ কমিটিৰ হয় আমি সকলো বিটিআৰবাসী তথা অসমবাসীক আহি পিনি সেই খেলটো উপভোগ কৰি আমাক আৰ্থিকভাৱে অলপ মানে আপোনালোকে সাহায্য কৰে, তাৰ প্ৰতি আপোনালোকক সকলোকে মই অনুৰোধ কৰিছোঁ আৰু প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। नोंथाङा देहानि सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? गावनि देहानि सानाय सुनाय बेरामखौ लानानै दुखुआव दं नामा? मोनसे गोजोनथाव खौरां, नोंथांनि देहायाव बायदि रोखोमनि सानाय सुनाय दंब्ला नोंथाङा जिंगा दासि। SI निउर' थेरापि, बेयाव नोंथाङा गावनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। सिं सानाय, आफादावदै सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना बायदि बायदि गोबां रोखोमनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। SI निउर' थेरापिया चिरां जिल्लानि बेंटल गलानं बायाव दं।
आरो बे एसआइ निउर' टेरेपियाव नोंथाङा गासै देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। गोबां मिथिनो थाखाय 7620160459 जानबुं अनजिमायाव जगाजग खालामनो हागोन।